এতিয়া হোৱা নাই বোৱাৰী এইখিনি কাপোৰ ধুই দিয়াচোন চাহ কাব দিয়া নাই দেখোন মোক এতিয়াও মই কি চাহ খাব নালাগে নেকি মই কৰি আছো মা তাড়াতাড়ি কৰ মোক চাহ লাগে বোৱাৰী অ বোৱাৰী অ মা মই চাহ খুজিছিলোঁ তেতিয়াতে হ'ব মা চাহ কাপ দি তাড়াতাড়ি মই আনি মোৰ আছো মা মাথাটো বিষ কৰি আছে হ'ব মা যা এই বেটিক ভাত খোৱা আন কৰিম ইয়াতে মোক চিনি পোৱা নাই মই মায়াক কেনে ইমান দেৰি কি কৰি আছেনো চাহ কাপজি খুজিছোঁ সেই পৰপৰাই চাহখিনি আহি পোৱা নাই লোৱা মা ইমান দেৰি নে চাহখিনি বনাওঁতে মা অলপ টাইমটো লাগিবই ন কি চাহ বনাইছা তুমি চেনি হৈছে না কি হৈছে আমাৰ ঘৰত কি একো নাই নেকি এখানি চাহ আছে নেকি মায়েৰে কি শিকিছিল চাহখিনি বনাতো শিকোৱা নাই নেকি হ'ব মা এইখিনি যদি বেয়া হৈছে মই নতুনকৈ বনাই দি আনি আছো নাখা আৰু তোৰ চাহ মোৰ বেছিকৈ মাথাহে বিহিছে আৰু এই চাহ কাপ খাই কেনে নাখা আৰু যা মা কি হৈছে এইবিলাক কাপ দেখো পৰি আছে মাটিত চাহখিনি বনাইছি চাহখিনি বনাতো মায়াকে শিকোৱা নাই নেকি কি হৈছে নাই মোৰ হাতৰ পৰাই কাপটো পৰি গৈছে মা মই অলপ দীপক দাহঁতৰ পৰা আহোঁ পইচা অলপ পাওঁ আপুনি দেখোন মনটো মাৰি আছে মনটো মাৰি আছোঁ এই বোৱাৰীটো আনছা চাহ কাব বনবা নাজানে
কি কি হৈছে বোৱাৰী আনি দিছা? তাই দেখোন ধুনীয়া চাহ বনাই। এই চাহকাপ মই লৈছোঁ মুহুত অকল তাৰমানে চাহপাত খপাই দি থৈ দিছে, তিতা কৰি থৈছে। কেনেকৈ খাওঁ চাহখিনি? তই জানাই চাহখিনি খালি মোৰ মাথাৰ বিষটো কমাই। কেতিয়াবাতো অলপ ভুল হ'বই মা। সদায় ভুল। যিহেতু তাই এইখন ঘৰৰ নতুন বোৱাৰী। একদিন ভুল হয় মানুহৰ, সদায় ভুল নহয়। ক'ত আছে তাই এতিয়া? ভিতৰত আছে যা। মেঘালী, কি হৈছে? মায়ে কিবা ক'লে নেকি? নাই, একো হোৱা নাই। কিয় কান্দি আছা তে? মানে ঘৰলৈ মনত পৰিছে। বহুদিন যোৱাও নাই ন? ঠিক আছে মেঘালী, সময় পালে দুয়ো একেলগে যাম। নাকান্দিবা দেই। কিবা খাইছা নে নাই? অঁ, খাইছোঁ মই। মা ক'ত আছে? মা ভিতৰত আছে। মায়েতো একো কোৱা নাই? নাই, মায়ে কি ক'ব আকৌ? মায়ে বহুত মৰম কৰে ন? বহুত মৰম কৰে। মায়ে তেনেকুৱা কি ক'ব আৰু? তুমি আৰু নাকান্দিবা দেই। মোৰ এটা কাম আছে, মই আহি আছোঁ। আৰু মায়ে যি কয় তাকে শুনিবা দেই। মই আহি আছোঁ হা। সোনকালে আহিব। বোৱাৰী হে দাদাৰে আছে। অঁ দাদা দেখোন, কেতিয়া আহি পালে? অঁ ভণ্টি, এতিয়া আহিলোঁ। ঘৰৰ ফালে ভালে আছে? আছে, সকলো ভালে আছে। পিছে আপোনালোকৰ? অঁ আছোঁ দে। ক'ত বা গেল? জোৱাই ক'ত গৈছে? জানো ক'ত বা গেল। তোমালোকে কথা পতা, মই চাহ বনাই আনো। নালাগে নালাগে মা, মই বনাই নিম। যা যা চাহখিনি বনাই আনা, তাতে নাস্তা আছে নহয়, নাস্তা দিয়া। দাদা, চাহখিনি খাই লওক। মা অঁ আপুনি ভণ্টি, আহক। গৈছোঁ। মই নাখাওঁ দে, মই খাইছোঁ চাহ। মই এতিয়া খালোঁ নহয়, এই দাদাক দিয়া। যা পাপা যা। ভণ্টি, তই ইয়াত ভালে আছনে? অঁ দাদা, ভালে আছোঁ। সকলোৱে তোক মৰম কৰেনে? বহুত মৰম কৰে। মাইতো বহুত মৰম কৰে, কাম এখনো কৰিব নিদিয়ে। মায়ে মোতকৈ আগে আগে গৈয়ে কামবিলাক চব কৰে। কিন্তু তোৰ দুচকু চালে দেখোন তোৰ দুচকু সেমেকি আছে। তইতো একো দুখ পোৱা নাই ভণ্টি? নাই দাদা, একো দুখ পোৱা নাই মই। হেই ভণ্টি, কি ভাবি আছা? নাই দাদা, একো ভবা নাই। তোৰ দুচকুত চকু পানী যে, তইতো মোৰ পৰা একো লুকোৱা নাই? নাই মানে দাদা, বহুত দিন হ'ল তহঁতক দেখা নাই। নাই, নতুন ঘৰ এখনলৈ আহি এনেকৈ নিজৰ ঘৰখনলৈ মনত পৰিবই দিয়াচোন। মই জানো ভণ্টি, হয়তো তোক ইয়াত মোৰ সমান মৰম কোনেও দিয়া নাই। সৰুতেই মা দেউতা হেৰুৱাইছে আৰু তোক মই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ। এতিয়া তোৰ দুচকুত চকু পানী দেখিলে মই বৰ কষ্ট পাওঁ ভনী। মই সহ্য কৰিব নোৱাৰোঁ ভনী। আৰু যদি কিবা অসুবিধা হয় মোক জনাবি, মই সদায় আছোঁ তোৰ লগত। এতিয়া যাওঁ ভণ্টি, মই অলপ পথাৰত যাব লাগিব। মাৰ কথা সকলো মানিবি। যিহেতু ছোৱালীৰ জীৱন, এদিনতো বিয়া হ'বই লাগিব, আনৰ ঘৰত উলিয়াই দিব লাগিব, এয়াই প্ৰকৃতিৰ নিয়ম। তই ইয়াত ভালকৈ থাকিবি, ঘৰৰ মানুহে যি কয় সকলো মানিবি। আৰু কিবা অসুবিধা হ'লে মোক জনাবি। মই তোৰ লগত সদায় আছোঁ ভণ্টি। এতিয়া মই আহোঁ। হ'ব দাদা। তোৰ অবিহনে মোৰ ঘৰখন উকা উকা লাগে। ঠিক আছে, ভালকৈ থাকিবি। আহিব দাদা, সময় পালে আপুনি। ঠিক আছে। হাই গাইজ, মানে আমাৰ সমাজত চলি থকা কিছুমান আচৰণক লৈ ভিডিঅ'টো বনোৱা হৈছে। তো বোৱাৰীবিলাকক নিজৰ ছোৱালীৰ দৰেকৈ শাহুমাকবিলাকে যাতে মৰম কৰে আৰু নিজৰ ছোৱালীজনী আনৰ ঘৰত বিয়া দি যেনেকৈ হোৱাটো বিচাৰে, তো ছোৱালী এই বোৱাৰীজনীৰ মাকেওতো আপোনাৰ ঘৰত ছোৱালীজনী বিয়া দি হোৱাটো বিচাৰে। তো যাতে অত্যাচাৰ নকৰে, এনেকৈ নিজৰ ছোৱালীৰ দৰেকৈ মৰম কৰে। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। কিবা